আমাৰ প্ৰায় মানুহৰ ঘৰতে চাগে তুলসী গছ আছে আৰু এজোপা পবিত্ৰ গছ হোৱাৰ লগতে ইয়াৰ ঔষধি গুণ বহুত আছে আমি সকলোৱে জানোৱে আৰু এইজোপা ক'লা তুলসী নহ'লে কৃষ্ণ তুলসী বুলি কয় আপোনালোকে হয়নে নহয় ক'বচোন দেই মানে মোৰ ভুল হৈছে যদিও আপোনালোকে ক'ব আৰু এয়া এতিয়া মই বনাই লৈছোঁ মানে চাহৰ সলনি এইটো বস্তু আপোনালোকে খাব পাৰে তুলসীটো অলপ বইল কৰি পেলাই তাৰ পানী তাৰপিছতে লগতে অকণমান মৌজোল আৰু নেমু আৰু খাবলৈ টেষ্টটো বহুত বেছি ভাল হয় গোন্ধটো ধুনীয়া আপোনালোকে খাব পাৰে এনেকৈ মই খাওঁ আজিকালি আৰু বছৰটো শেষ হ'বলৈ কেইটামান দিন আছে গতিকে এইবিলাক বস্তু একদম আদত কৰি লৈছোঁ যাতে নতুন বছৰটোৰ পৰা মানে ভাল হেবিটবোৰ ভালকৈ গঢ় লয় আৰু আপোনালোকেও চেষ্টা কৰিব কাৰণ বেছি দিন নাই আৰু নতুন বছৰটো আহিবলৈ গতিকে আপোনালোকৰ বেয়া হেবিটবিলাক যদি কিবা আছে তেনেহ'লে সেইবিলাক এৰি ভাল হেবিটবিলাক গঢ়িবলৈ চেষ্টা কৰিব আৰু এইফালে মই কম্পিউটাৰ ক্লাছ গৈও এয়া বজাৰত দেখিলোঁ জলফাই গতিকে লৈ ল'লোঁ এণ্ড আজিৰ ভিডিঅ'ত ইমানেই আছিলে বাই এতিয়া মই ঘৰ আহি পালোহি